আসসালামু আলাইকুম বন্ধুসকল। আজি বেলেগ এটা বস্তু আলোচনা কৰিম, বিষয় এটা আলোচনা কৰিম। আমাৰ সকলোৰে প্ৰাণপ্ৰিয় আমাৰ ৰসুল হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেখেতক আমি সকলোৱে ভাল পাওঁ, আমাৰ জীৱনতকৈ বহুত ভাল পাওঁ। আৰু আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰসুলক এই পৃথিৱীত ৰহমত হিচাপে সকলোৰ কাৰণে পঠাইছে। কিন্তু এই ব্যক্তিজনক ভাল পোৱাৰ পৃথিৱীত কিমান মিলিয়ন মিলিয়ন মানুহ আছে। তাৰে ভিতৰতে কিছুমান বেলেগ মানুহে কি কৰি আছে, আমাৰ নবীৰ নামত কটুক্তি কৰি থাকে। আজি কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ এজন প্ৰিষ্ট হয়, ধৰ্মীয় পণ্ডিত হয়, তেখেতে আমাৰ নবীক নামত কটুক্তি কৰিলে আৰু তাই লৈ তাতে প্ৰতিবাদ চলিলে। প্ৰতিবাদ চলাৰ পিছত তেওঁক কি কৰিলে, গ্ৰেপ্তাৰ কৰিলে। তেওঁক গ্ৰেপ্তাৰ কৰিলে, কিন্তু এতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এটা ভাষণ আহিল যে উত্তৰ প্ৰদেশত যিকোনো মানুহে বেলেগ ধৰ্মৰ প্ৰতি, বেলেগ ধৰ্মৰ পণ্ডিতৰ প্ৰতি বা চেইণ্টৰ প্ৰতি, গ্ৰেট মেন, যিবিলাক ধৰ্মৰ লগত জড়িত মানুহৰ প্ৰতি, বেলেগ ধৰ্মৰ বিষয়ে যদি কটু মন্তব্য কৰে, তেতিয়া তাক আউনৰ এটা টানি শাস্তি বিহিব। আৰু এইটো এটা বহুত আদৰণীয় পদক্ষেপ। কিন্তু এই যিটো সিদ্ধান্ত লৈছে, এইটো আজি নহয়, এইটো বহুত বছৰ আগতে ল'ব লাগিছিল। কিন্তু অলৰেডি এই ধৰ্মৰ নামত হিংসা বিদ্বেষ বহুত বাঢ়ি গ'ল। আমি সমাজত শান্তিৰে বসবাস কৰিবলৈ হ'লে আমি এজনে আনজনক সন্মান কৰিব লাগিব। এজনে আনজনক যাতে ধৰ্মীয় কথা কৈ যাতে মনত আঘাত নিদিওঁ, এইখিনি আমি মানি চলিব লাগিব। ঠিক তদ্ৰূপ আমাৰ অসমতো এজন জনৈক ব্যক্তিয়ে আমাৰ ইছলাম ধৰ্মক লৈ বাৰে প্ৰতি কিবা কিবি মন্তব্য কৰিয়ে থাকে। আমাৰ অসমৰ ৰাইজৰ উচিত যাতে আমি সকলো একেলগে হৈ আইনী ব্যৱস্থা হাতত লওঁ, আমি যাতে আইনক কওঁ যাতে কিবা এটা ব্যৱস্থা লয়। নহ'লে আমাৰ অসমৰ যিটো সমাজ ব্যৱস্থা আছে, যিটো শান্তি শৃংখলা আছে, এইটো এটা নষ্ট হৈ যাব। মই চবকে অনুৰোধ কৰোঁ যাতে আমি গোটেই অসমৰ ৰাইজ এক হৈ যাতে আমি প্ৰতিবাদ কৰোঁ আৰু এইজন ব্যক্তিক যাতে আইনৰ আওতাত আনি শাস্তি বিহা হয়। আজিলৈ এইখিনিয়ে।